মানুহজন দেখোন মোৰ ফালে ৰাখিছে বাৰু আহক কৃষ্ণ মই সন্তুষ্ট লাভ কৰিছো উপযুক্ত কন্যা তুমি মন্ত্ৰাজন হল পিছে কি ভাবিছা সাবিত্ৰী এইয়ে নেকি সুখ নাৰী জীৱনত হয় দেৱী এয়া নাৰী জীৱন নাৰায়ণ ৰাতিৰ জোৰণ নিশা আকাশ এটি দুটি তৰা দেখো নীলকৰ পৰা দেৱী সিহঁতেও যেন চাই থাকি মোৰ মুখলৈ আৰু কৈছে মনমহী আকাশ পানী এয়া সুখ এয়া শান্তি নাৰী জীৱনৰ প্ৰকৃতিৰ আশিছত মনোমোহা নিমন্ত্ৰণ প্ৰতিমা ভাবি সকলোকে আনন্দত মই আত্মহৰা হৈ পশ্চিমে ৰঙামেঘি আগুৰি পেৰিব হাঁহি হাঁহিছি সবুজ পাহাৰী গছাই বৰ্ষা ইমান মই ভাল পাব নোৱাৰো চলাতি কথা নাৰী কোমল প্ৰাণ তাহিনী সকলোতে নাৰী কবলৰ পৰা চহৰত প্ৰেমত হৈ থোৱা বিচাৰিব পৰা সেই পুৰুষ সাবিত্ৰী সেইবুলি সকলো জানো নিষ্ঠুৰ প্ৰেমিক নাই জানো ভাল পোৱা পুৰুষৰ প্ৰাণত মই জনাত সকলো পুৰুষ প্ৰেমিক কদাপিতো হ'ব নোৱাৰে এনে স্বাৰ্থপৰ দেৱী তুমি মহাজ্ঞানৱতী তোমাৰ ৰূপ লাৱণ্যৰ কথা আজি সমগ্ৰ বিশ্বই বখানে তেনেস্থলত তুমি কিন্তু নারায়ণ সাবিত্ৰী তোমাৰ ৰূপ দোষ আৰু ভক্তি দেখি মই সঁচাকৈ সন্তুষ্টিত হৈছো আৰু অৱশ্যে মনত বেজাৰো নোহোৱা নহয় তোমাৰ দৰে এগৰাকী ৰূপৱতী কন্যা কথাটোৰ বাবে
দেও দেবী এই সংসাৰটো লেখিছে এই সংসাৰটো লেখো কোটিৰ গতিত ঘূৰি ফুৰাইছে এনে কুটিৰতাৰ সংসাৰ মাজত মই নিজকে এৰি দিবলৈ বৰ টান পাইছোঁ সেইবাবে উপযুক্ত স্বামী নাপালে অবিবাহিত হৈ থকাই ভাল কি কৰা সাবিত্ৰী তুমি উপযুক্ত স্বামী নাই এই সংসাৰৰ মাজত আছে তেন্তে নাই বুলি ক'লে কিন্তু দেৱ কিন্তু সাবিত্ৰী মই বিশ্বাসযোগ্য হ'ব লাগিব জ্ঞানৱান ৰূপৱান নাৰায়ণ ভক্তিবান আৰু ধৰ্মপৰায়ণ আপুনি কওক আছেনে তেনে এজন পুৰুষ এই সংসাৰত আছে। তেওঁকে স্বামীৰূপে মই কৰিব গ্ৰহণ আছে আছে ও আছে আছে সাবিত্ৰী আছে তুমি বিচৰা ৰূপৱান নিৰ্গুণৱান ধৰ্মপৰায়ণ যুৱকজনে আছে আছে সাবিত্ৰী তুমি বিচৰা উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনে হৈছে অৱন্তীৰাজ অৱন্তীৰাজ দুৰ্যোধনৰ পুত্ৰ অৱন্তীৰাজ দুৰ্যোধনৰ পুত্ৰ নাম তেওঁৰে অৱন্তীৰাজ দুৰ্যোধনৰ পুত্ৰ নাম তেওঁৰ শুনিবা নাম তেওঁৰ সত্যৱান দেৱানী তোমাৰ নতুন সম্পত্তি আৰু কিছু দিনৰ ভিতৰত তুমি বিবাহ কাৰ্য সম্পন্ন হ'ব সত্যৱান নারায়ণ 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 সাবিত্রী সাবিত্রী সাবিত্রী